সেইকাৰণে টুপিটো আৰু ছানগ্লাছটো লগাই লৈছোঁ আৰু আমাৰ গাঁৱৰ সেই বুঢ়ীবোৰ বৰ চাই নহয় আমাৰ গাঁৱৰ মাইকী মানুহবোৰ বৰ চাই মাক লগাই দিয়ে বুলি ভয় লাগে বোলে ললিতি জীয়েকে বোলে সেই চুটি কাপোৰ পিন্ধি বোলে মতা বাইকত উঠি ঘূৰি পিছত লগাই দিবলৈ মোক পিঠি দুফাল কৰিব নাই ঘৰত আৰু ৰাতিটো যাব নোৱাৰোৱে আৰু আপোনালোকে গম পায় ৰাতি ঘৰত অল্প মায়ে সুধে কেলে যাওঁ জুই চলি ৰাতি ওলাই যাব নালাগে সেইকাৰণে এইবাৰ মিছা কথা কৈ দিনতে ওলাইছোঁ দিনতে যাম আৰু সেই মোৰ মানে হেৰি BBF আহিব মানে বেষ্ট ফ্ৰেণ্ড আৰু মোৰ বয়ফ্ৰেণ্ড আহিব সিহঁতৰ লগতে যাম আৰু মোক বাৰু কেনেকুৱা লাগিছে কাপোৰযোৰ সেই এইটো ক্ৰপ টপ বুলি কয় ফ্লিপকাৰ্টত আনিছোঁ কম দিন আগতে পালোঁ মই বোলে অৰ্ডাৰ দি লওঁ সেই বিগ বিলিয়ন ডে চলি আছিলে নাই ফ্লিপকাৰ্টত সেই বিগ বিলিয়ন ডেত সেই কমতে ল'লোঁ আৰু সেই স্কাৰ্টটো কেনেকুৱা লাগিছে এইটো সেই শ্বৰ্ট স্কাৰ্ট হয় তাৰ লগতে এই জোতাযোৰ পিন্ধি লৈছোঁ কেনেকুৱা লাগিছে ক'বচোন মোৰ ড্ৰেছযোৰ সেই মই এতিয়া সেই ওলাইছোঁ আৰু যাবলৈ পূজা চাবলৈ কেনেকুৱা লাগিছে খালি ক'ব আৰু দেই মই পিছে আজিলৈকে ইমান চুটি স্কাৰ্ট পিন্ধি পোৱা নাই আমাৰ ই ক'লে আকৌ বোলে তুমি বোলে শ্বৰ্ট স্কাৰ্ট পিন্ধি ওলাবা দেই বাইকত বোলে চবৰে গাৰ্লফ্ৰেণ্ডে বোলে ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধে চুটি মোৰজনীহে বোলে একো নিপিন্ধে মই সেইকাৰণে পিন্ধি লৈছোঁ আৰু ৰাইজ এই বুইজনী আকৌ পালালে এই চেপিটি এটা এইজনী আকৌ পালালে ই আহিবলৈ হৈছে এতিয়া এই বুইজনী সেই আঙুলি ফাঙুলি কৰি আছে দেখিব লাগিলে এইজনী গোটেই গাঁৱত বদনাম গাব মাক লগাব লাগিলে হ'ব আৰু দেই আপদিয়া সব অমংগলীয়া সব ক'ৰপানো ওলাইছে সি জানো এফালে যাব লগা এইবোৰহে দেখিব লগা হয় বুঢ়ীজনী মৰিবলৈ নেদেখাজনী ক'ৰপা পালেহি বাৰু ইয়াত এতিয়া কিবা কিবি সুধিব উল্টা পুল্টা এতিয়া সেই মোৰ ঘৰৰ বয়ফ্ৰেণ্ড আহি নেপালেহে আছে আৰু তাক দেখি গোটেই গাঁৱত বুম বাবা উলিয়াব সঁচাকৈ পায় য'তে বাঘৰ ভয় বোলে তাতে ৰাতি হয় তেনেকুৱা কথাহে হৈছে আৰু দেই বোলো হয় সেই আপোনাৰ আগে পাছে আমাৰ ইয়াত দেখা নাই কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ আহিছে নেকি মই বোলো সেই মাত এষাৰ লগাওঁচোন সেই আপোনাক মানে দেখা নাই যে আগে পাছে অকণমান এইফালে চাবলৈ বাৰু বেয়া নাপায় যদি অকণমান কেলে গোটেইজনী ঘূৰি দিছোঁ ৰ চাই ল ভালকৈ বুঢ়ী চেপেটি আইতা সেই মোক চিনি পোৱা নাই নি বাৰু আপুনি মোক সেই ধৰিব পৰা নাই যেন পাইছোঁ তোৰ মাতটো চিনি পোৱা লাগিছে সেই তই বাৰু তাৰ ঘৰ ছোৱালী মোৰ মানে ধৰিব পৰা নাই তোৰ সেই কাপোৰ সাজযোৰ বেলেগ পিন্ধিছ সেই কচোন বাৰু এই চকুৱে মনিব নোৱাৰা হৈছোঁ যে ধৰিব পৰা নাই তই এইবোৰ বেলেগ ড্ৰেছ পিন্ধিছ যে তই কচোন বাৰু কাগজ কেলে মোৰ বাৰু সেই ললিতি জীয়েক লক্ষীমাই নহয়নে আপুনি বাৰু মোক ধৰিবই পৰা নাইনে কি ললিতি জীয়েক লক্ষীমাই সেই হৰি আয়ো আই তই সেইবোৰ কি পিন্ধি ওলাইছ হয় সেই পেটডাল উলিয়াই লৈছ সেই ঠেং ভৰিকেইটা উলিয়াই লৈছ সেই কিবা বেলেগ কাপোৰ নাই নেকি তোৰ ভাগৰ সেই পূজাত কাপোৰ নিপালি নেকি বাৰু কচোন আয়ো আই তই সেই সৌকালৰ ড্ৰেছযোৰ পিন্ধি ওলালি যে আধা নাঙচকে আৰু সেই মূৰত সেই টুপিডাল কেলে পিন্ধি লৈছ আৰু সেই কলা ছানগ্লাছযোৰ সেইকাৰণে তোক ধৰিব পৰা নাই আকৌ বৰ বেলেগ ড্ৰেছ পিন্ধি ওলালি দেই আগে পাছে দেখা নাই আকৌ এনেকুৱা ড্ৰেছ সেই চিনেমা হিৰইনবোৰে পিন্ধা দেখোঁ কিন্তু এনেকে আমাৰ ইয়াত পিন্ধা দেখা নাই আৰু তয়ে প্ৰথম পিন্ধিলি আৰু এইযোৰ এইজনী বুঢ়ী কথা কৈছে শুনা খং উঠি যায় ক'বালে একদম ধুনীয়াকৈ ওলাবা এইবোৰ ভূত গৈ আছ ফেশ্বন কি বস্তু চিনি নাপায় কথা ক'বলৈ আহিছে এই বুঢ়ীজনী মই এনেই দেখিবলৈ মন নোযোৱা নহয় নহয় এনেই এজনী বুঢ়ীক অলপ কাজা নালাগে নহয় তাই এইবোৰ চাবৰ কাৰণে যোনে জিনি পিন্ধে তাই কি দৰকাৰ কৈছে বাৰু আইতা সি আপুনি সেই নাই দেখা চাগে পিন্ধা আমাৰ এইফালে ছোৱালীবোৰ আজিকালি পিন্ধে নহয় আজিকালি এনেকুৱা কাপোৰহে পিন্ধে আজিকালি সেই মূৰৰ পৰা ভৰিলৈকে সেই ঢাকি ৰখা কাপোৰ পিন্ধে কোনো নাচায় বুজিছে সেইকাৰণে পিন্ধি লৈছোঁ সেই বুঢ়ী আৰু ডাঙৰ থৈ ঘূৰি ফুৰিব লাগে নি পাৰিজনী সঁচাকৈ পাই মাকজনী ভাগৰ মান সন্মান চব চফা দিলে আৰু এইজনী পিছে কি টকা পইচা লোকৰ ছোৱালী যিয়ে নিপিন্ধক হ'লেও লাজ লাগে পাই এনেকুৱা কাপোৰখন পিন্ধিব মানুহে যায়নে অথনিৰ পৰা ৰখি আছোঁ তোমাৰ কাৰণে তুমি ইয়াত কি কৰি আছা জান হ'ল নাই ব'লা যাওঁ হ'ল ব'লা আইতা মোৰ ফ্ৰেণ্ড আহিলে মই যাওঁ দেই আপুনি হেৰি গৈ থাকিব আৰু তেনেহ'লে হ'ব যা বা তোমাক
আজি বহুত সেক্সি লাগিছে দেই, বহুত ধুনীয়া লাগিছে। এই মজা লাগিছে আকৌ তোমাক। ব'লা সোনকালে যাওঁ। হেৰি মোৰ গাড়ীখন সেই ৰাস্তা কিনাৰতে পাৰ্ক কৰি থৈছোঁ যে, বেছি দেৰি ৰখাব নোৱাৰোঁ বোলা। আজিকালি কি দিন দেখিছো হয়। আয়ো কি দেখিছো বোলে, কি শুনিছো এইবোৰ এই মৰিব কালত। আয়ো ললিতে যে এইটো কাৰ লগত কৈছে বাৰু, এই ইমান বয়সীয়া মানুহটোৰ লগত। এইটো এটা সেই প্ৰায় সেই ফেন নে ফেন সেইটো নেকি বাৰু। আয়ো অল্প এযোৰ কাপোৰ পিন্ধি গৈছে নে। এই হৰি এইজনী সেই দুদিনমানৰ আগত মই বেলেগ এটা বাইকত ফিল্ড আহে দেখিছিলো। আজি আকৌ এই